হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ মোৰ চেনেল অসমৰ জীয়ৰী অৰুণাচলৰ বোৱাৰী এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছে বাৰ কাপোৰ ভৰোৱা নিয়ম আৰু মেহেন্দি। আৰু আজিৰ দিনটোত কি কিনো হয় তাকে আপোনালোকক দেখাই যাওঁ ভাবিলোঁ। চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ। এইফালে মোৰ ল'ৰাটোৰ উৎপাত দেখিছেনে আপোনালোকে? কাপোৰ ভৰোৱা নিয়ম কৰিবলৈ লৈছে, সিহে সোমাই ল'লেগৈ বেগটোত। এইবাৰ আকৌ ডাঙৰ বেটাক দেখি সৰু বেটাও সোমাই ল'লেহি। সৰু বেটা মানে বাৰ ল'ৰাটো। এইটো হেৰিটো অলপ মাজলে নি লওক না। এইফালে মেহেন্দি লগোৱা আৰ্টিষ্টগৰাকীয়ে বাক মেহেন্দি লগাই আছে। এইফালে ভনীয়েকে বাইকক ভাত খুৱাই দিছে। এয়া আমাৰ সৰু ভণ্টি দেই, ভাত খুৱাই দিয়া গৰাকী। আৰু এইফালে কইনাগৰাকী
কৰি থাকোঁতে শুই শুইয়ে মেহেন্দি আঁকি আছে। আৰু এইবাৰ মোৰ পালত পৰিছে। এইবাৰ মই লগাই আছোঁ আৰু এই ভণ্টিজনীয়ে খুব ধুনীয়াকৈ মেহেন্দি আঁকে আৰু আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইফালে ভণ্টিয়ে বনাই আছে, এতিয়া ভণ্টি আঁকি আছে মেহেন্দি। আপোনালোকৰো যদি প্ৰয়োজন হয় মেহেন্দি, ব্ৰাইডেল মেহেন্দি, তেনেহ'লে তাইক কণ্টেক্ট কৰিব পাৰিব। ভণ্টি তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো অৰুণাচল। মোৰ ইনষ্টাগ্ৰাম পেজ আছে, আপোনালোকে চাব পাৰে। আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।